ঘৰত ওলাল বিয়া বুলিলে কিমান যে কাপোৰ কানিৰ প্ৰয়োজন হয় সেয়েহে আমি ডিব্ৰুগড়ৰ পৰা গুৱাহাটী আহিলো কাপোৰৰ বজাৰ কৰিবলৈ হয়তো আপোনালোকে ভাবিব পাৰে ডিব্ৰুগড়ৰ পৰা গুৱাহাটী ইমান দূৰ কাপোৰ কিনিবলৈ যায়নে এই প্ৰশ্নৰ উত্তৰটি হৈছে কিৰণ সিল্ক সেন্টাৰ লোকেশনটো আপোনালোকে গুগল মেপত মাৰিলেও পাই যাব ইয়াত আপোনালোকে বিয়াত লাগতিয়াল সকলোবিলাক কাপোৰেই পাই যাব আৰু পিউৰিটিৰ 100% গ্যাৰান্টি লগতে সকলোবিলাক কাপোৰতে শুৱালকুছিৰ লেব টেষ্টেড পাই যাব সঁচাকৈ ইমান ধুনীয়া ধুনীয়া কালেকচন আপোনালোকে যদি আহে পছন্দ নোহোৱাকৈ নাথাকিবই আৰু ইয়াতে প্ৰাইস বিলাক বাহিৰৰ দোকানতকৈ খুব কম হয় আপোনালোকে আহিলে নিশ্চয় গম পাব আমাৰো কাপোৰ পছন্দ কৰাত বেছি সময় নালাগিল কাৰণ ইয়াতে কালেকচন বহুত ভাল আছিল লগতে ষ্টাফৰ ব্যৱহাৰো খুব ভাল আপোনালোকে আহিলে নিশ্চয় ভাল পাব অকল কইনাৰ বুলিয়ে নহয় ইয়াত দৰাৰো সকলো ধৰণৰ কাপোৰে আপোনালোকে খুব কম দামত পাই যাব আৰু সকলোবিলাক পিয়ৰ মুগাৰ আৰু পাটৰ লগতে ছাতি বিছনি আৰু বিভিন্ন ধৰণৰ কাপোৰ এই ছাতিটো চাওকচোন কিমান যে ধুনীয়া এই ছাতিটো কিৰণ সিল্ক সেন্টাৰ ফালৰ পৰা মোক উপহাৰ হিচাপে দিয়াৰ বাবে বহুত ধন্যবাদ যদি আপোনালোককো বিশুদ্ধ শুৱালকুছিৰ কাপোৰ প্ৰয়োজন তেন্তে নিশ্চয় ভিজিট কৰিব গুৱাহাটী পান বজাৰ কমাৰপট্টিত থকা কিৰণ সিল্ক সেন্টাৰ লোকেশনটো আপোনালোকে গুগল মেপত পাই যাব আজিৰ ভিডিওটো ইমানখিনিলৈ চোৱাৰ বাবে বহুত ধন্যবাদ